এই গ্লাছটোৰ ভিতৰত টেঙা এটা সোমাই আছে দেখিছনে? টেঙাটো তই উলিয়াব লাগিব দেই, কিন্তু টেঙাটো উলিয়াওঁতে পানী এটোপালো বাহিৰত পৰিব নালাগিব। যিহেতু ভৰিৰ কণ্ডিশ্যনটোতো বেয়া হৈ আছে, ফুটবল খেলিবলৈ যাব পৰা নাই, পিছবেলা সময়কণ কি কৰোঁ কি নকৰোঁ লাগে। বৌ আছিলে বা ভাইটি দুটা আছিলে, ভণ্টি আছিলে, সিহঁতৰ লগতে এটা গেম খেলিলোঁ। তাকে সেই গেমটো আপোনালোকক দেখাওঁ ব'লক, এটা চেলেঞ্জ। এই গিলাচত থকা নেমুটো উলিয়াব লাগে, মানে পানী ইয়াত পানী পৰিব নালাগিব। কেনেকৈ উলিয়াবি মই পাই যামগৈ। উলিয়াই আকৌ পৰি যাব পানী পৰিলে নহ'ব। 2,000 years later. এই গ'ল এতিয়া পানী পৰিলে কেঞ্চেল তোমাৰ নহ'ব। এই গ'ল এই পৰিলে। One eternity later. লাহে লাহে কৰিলে উঠিব।